সো হাই ফ্ৰেণ্ডছ, আপোনালোকে কেনেকৈ আছে? আশা কৰিছোঁ আপোনালোকে বহুত ভালে আছে। বন্ধুসকল, আজি মোৰ এইটো চেনেলটো প্ৰথম মই আৰম্ভ কৰিছোঁ আৰু আপোনালোকৰ কাৰণে মই এই চেনেলটো এটা বহুত গুৰুত্বপূৰ্ণ এটা টপিক লৈ মই প্ৰথম ভিডিঅ'টো মোৰ শ্বুট কৰিবলৈ গৈ আছোঁ। আশা কৰিছোঁ বন্ধুসকল আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিব আৰু আপোনালোকে লাইক শ্বেয়াৰ নিশ্চয় এই চেনেলটোত আপোনালোকে কৰি দিব। বন্ধুসকল, আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে বহুতো কথা জানিবলৈ পাৰিব, যেনেকুৱা আপোনালোকে ঘৰতে বহি অনলাইনৰ মাধ্যমেদি কেনেকুৱা আপোনালোকে ইনকাম কৰিব পাৰে আৰু কি বহুতো ধৰণৰ মই আপোনালোকক এইটো চেনেলত বহুত ধৰণৰ টেকনিকেল টিপছ মই আপোনালোকৰ লগত আলোচনা কৰিম। বহুতো অনলাইন আৰ্নিং প্লেটফৰ্মবোৰৰ বিষয়ে আপোনালোকে যদি আপোনাৰ হাতত এটা 10,000-15,000 টকাৰ মোবাইল আছে, তেতিয়াহ'লে বন্ধুসকল আপোনালোকে সেই 10,000-15,000 টকাৰ মোবাইলেৰে আপোনালোকে ঘৰতে বহি পেলাই প্ৰতি মাহে 10,000-15,000 টকাৰ ইনকাম কেনেকৈ কৰিব পাৰে, বহুতো ধৰণৰ এনেকুৱা ধৰণৰ আপোনালোকক টিপছ মই এইটো চেনেলৰ যোগেদি আপোনালোকক আগবঢ়াম। আশা কৰিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আজি মই যিটো টপিক লৈ আপোনালোকৰ ওচৰত আহিছোঁ সেইটো হৈছে যে আপোনালোকক 2-3টা মান মই আপোনালোকক প্লেটফৰ্মৰ বিষয়ে আপোনাক জনাই দিম এই ভিডিঅ'টোৰ প্ৰথম ভিডিঅ'টোৰ মাধ্যমেৰে, যে কেনেকুৱা আপোনালোকে অনলাইনৰ মাধ্যমেদি আপোনালোকে ঘৰতে বহি পেলাই ইনকাম কৰিব পাৰিব। বন্ধুসকল, মই নিজেও অনলাইনৰ মাধ্যমেদি মোৰ মোবাইলেৰে ইউজ কৰি পেলাই মই ঘৰতে বহি অনলাইন আৰ্নিং কৰোঁ আৰু যিখিনি মই আৰ্নিং কৰোঁ আৰামত মই মোৰ টকা সেই টকাখিনিৰে মই চলিব পাৰি আছোঁ আৰু আপোনালোকক বন্ধুসকল মই জনাই দিম বহুত ভালকৈ যে কি প্লেটফৰ্ম অনলাইন পোৱা যায়। সদায় মই আপোনালোকক এই চেনেলটিৰ মাধ্যমেৰে আপোনালোকক আপডেট মই কৰি থাকিম। ঠিক আছে, তো আজি বন্ধুসকল মই আপোনালোক জনাব বিচাৰিছোঁ অনলাইনৰ সবচে গুৰুত্বপূৰ্ণ 2-3টা মাধ্যমৰ বিষয়ে আপোনালোকক মই এইটো ভিডিঅ'ৰ বিষয়ে অৱগত কৰিব বিচাৰিছোঁ, কি চিষ্টেমত আপোনালোকে অনলাইন আৰ্নিং কৰিব পাৰে। বন্ধুসকল, প্ৰথমটো হৈছে সবচে বেষ্ট যোনটো অনলাইন আৰ্নিং চিষ্টেম হয় সেইটো হৈছে আপোনালোকৰ এফিলিয়েট মাৰ্কেটিং। ঠিক আছে, এতিয়া এফিলিয়েট মাৰ্কেটিংটো কি আমি সকলোৱে ভালদৰে বুজি লওঁ। তো বন্ধুসকল, এফিলিয়েট মাৰ্কেটিংটো হৈছে ছাপ'জ ধৰি লওক আপোনালোকে এমেজন বা ফ্লিপকাৰ্ট এনেকুৱা যিবোৰ ই-কমাৰ্চ প্লেটফৰ্ম আছে, তাতে এটা আপোনালোকে একাউণ্ট বনাই ল'ব পাৰিব, যাক এফিলিয়েট একাউণ্ট বুলি কোৱা হয়। আপোনালোকৰ কাৰণে ইয়াৰ ওপৰত মই বিশেষ ডিটেইল ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম। সৰ্বপ্ৰথমে আপুনি জানি লওক যে এফিলিয়েট মাৰ্কেটিংটো কাক কোৱা হয়। আপোনালোকে যদি এমেজন বা ফ্লিপকাৰ্টত গৈ পেলাই যদি এটা এফিলিয়েট মাৰ্কেটিঙৰ একাউণ্ট আপোনালোকে ক্ৰিয়েট কৰে, তেতিয়াহ'লে ফ্লিপকাৰ্টত যিমানখিনি প্ৰডাক্ট আছে, তেনেকুৱা ধৰক মোবাইল হওক, যিকোনো ইলেক্ট্ৰনিক বস্তু, কিবা গাৰ্মেণ্টছ হওক, যিকোনো বস্তু আপোনালোকে সেইটো আপোনালোকৰ এফিলিয়েট লিংক মতে আপোনালোকে বনাই ল'ব পাৰিব। এফিলিয়েট লিংক মতে আপোনালোকে বনাই পেলাই সেই লিংকটো যেতিয়া আপোনালোকে কাৰোবাৰ লগত শ্বেয়াৰ কৰিব, ছাপ'জ ধৰক আপোনাৰ এতিয়া ইনষ্টাগ্ৰামত 1K ফলোৱাৰ আছে, 2K ফলোৱাৰ আছে, তাতে আপোনালোকে যদি এই লিংকটো শ্বেয়াৰ কৰে আৰু সেই লিংকত ক্লিক কৰি পেলাই যদি কোনোবাই সেই প্ৰডাক্টটো যদি পাৰচেছ কৰে, তেতিয়াহ'লে তাৰ ওপৰত আপোনালোকে কমিশ্যন পাব। ঠিক আছে, তেনেকুৱা আপোনালোকৰ যদি ফেচবুকত ভালেমান ফলোৱাৰ্ছ আছে, ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ আছে বা হোৱাটছএপত বহুত কণ্টেক্ট আছে, য'ত আপোনালোকে গ্ৰুপ যদি বনাই লয়, টেলিগ্ৰামত যদি গ্ৰুপ বনাই লয়, আপোনালোকে সেই লিংকখিনি যদি তাত শ্বেয়াৰ কৰে আৰু সেই লিংকত ক্লিক কৰি পেলাই যদি কোনোবা মানুহে কিবা এটা প্ৰডাক্ট পাৰচেছ কৰে আপোনাৰ লিংকত থৈ দি পেলাই, তেতিয়া আপুনি তাৰ পৰা এটা পাৰ্চেণ্টেজ কমিশ্যন পোৱা যায়। যেনেকুৱা ধৰক কোনোবাই আপুনি এটা মোবাইলৰ এফিলিয়েট লিংক শ্বেয়াৰ কৰিলে, মোবাইলটোৰ দাম হৈছে 10,000 টকা, তেতিয়াহ'লে ইয়াৰ যি এফিলিয়েট কমিশ্যন থাকিব ধৰক 400 টকা, 500 টকা, আপ টু 1000লৈকেও থাকে, কেতিয়াবা ভাল অফাৰ আহিলে 1000লৈকে থাকে। তেনেকুৱা আপোনালোকে যে এফিলিয়েট কমিশ্যন আপোনালোকে পাব আৰু পাৰ মান্থ আপোনালোকে এনেকৈ যদি কামখিনি কৰি যায় এফিলিয়েট মাৰ্কেটিঙৰ পৰা ভালেমান আপোনালোকে আৰ্নিং কৰিব পাৰিব। 30,000-40,000 আপোনালোকে ঘৰতে বহি এফিলিয়েট মাৰ্কেটিং কৰি আৰ্নিং কৰিব পাৰিব। তাৰপাছত নেক্সট আৰু বহুত আপোনালোকৰ অনলাইন আৰ্নিঙৰ প্লেটফৰ্ম আহি যায়, যেনেকুৱা ধৰক আপোনালোকে কিছুমান কপি পেষ্টৰ জব কৰিব পাৰিব। যদি আপোনালোকৰ টাইপিং স্পীড ভাল আছে, টাইপিং স্পীড ইমানো মেটাৰ নকৰে, বা তথাপিও মই কৈছোঁ আৰু তো আপোনালোকে যিকোনো পেজত গৈ পেলাই বস্তুখিনি কপি কৰি অন্য এটা পেজত আপোনালোকে পেষ্ট কৰিব পাৰে। এনেকুৱা ধৰণৰ বহুতো অনলাইনত আপোনালোকৰ কাম পোৱা যায়। প্লাছ আপোনাৰ বহুতো এনেকুৱা ধৰণৰ আৰ্নিং এপ্লিকেশ্যন আছে। আমি যেনেকুৱা ধৰণৰ এপ্লিকেশ্যন ইউজ কৰোঁ, ফ্লিপকাৰ্ট এপ্লিকেশ্যন ইউজ কৰোঁ, ফেচবুকৰ ইউজ কৰোঁ, ইনষ্টাগ্ৰাম, এনেকুৱা ধৰণৰ যিমানখিনি আমি এপছখিনি ইউজ কৰোঁ, তেনেকুৱা ধৰণৰ আপোনালোকৰ বহুতো আৰ্নিং এপ্লিকেশ্যন আহি যায়, যিখিনি এপ্লিকেশ্যন দ্বাৰা আমি ৰেফাৰ কৰিলে বা ইয়াতে কিছুমান চেল্ফ টাস্ক এইখিনি কমপ্লিট কৰিলে আমি ইয়াৰ ওপৰত আৰ্নিং পাওঁ। ঠিক আছে, এনেকুৱা এপ্লিকেশ্যনৰ ব্যৱহাৰ কৰিও আমি যদি প্ৰতি মাহে 30,000-40,000 আৰ্নিং আমি আৰামত কৰিব পাৰোঁ। এনেকুৱা ধৰণৰ বহুতো ধৰণৰ প্লেটফৰ্ম বন্ধুসকল আছে। মই আপোনালোকক এইটো চেনেলৰ মই যিমানখিনি ভিডিঅ' আপলোড কৰি থাকিম, ইয়াৰ ওপৰত আপোনালোকে গোটেইখিনি বস্তু আপোনালোকে পাই থাকিব। তো গতিকে আশা কৰিছোঁ আপোনালোকে প্ৰথমটো আজি মই ভিডিঅ' আপলোড কৰিছোঁ, আপোনালোকে লাইক নিশ্চয় কৰি দিব ভিডিঅ'টো, প্লাছ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব নিশ্চয় আপোনালোকে কৰি দিব। এনেকৈ আপোনালোকক নেক্সট মই ভিডিঅ' আপলোড কৰি গৈ থাকিম আৰু বহুতো অনলাইন আৰ্নিং চ'ৰ্চৰ বিষয়ে আপোনালোকক মই জনাই থাকিম। ঠিক আছে, তো বন্ধু আজিৰ প্ৰথমটো ভিডিঅ'ত মই ইমানতে আপোনালোকক সমাপ্ত লৈছোঁ। বহুত ধন্যবাদ আপোনালোকক ভিডিঅ'টো চোৱাৰ কাৰণে শেষলৈকে, আৰু যদি পাৰে আপোনালোকে নিশ্চয় বন্ধুসকলৰ লগতে ইয়াৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ঠিক আছে, আশা কৰিছোঁ আপোনালোকে ভালে থাকিব। বাই বাই, নেক্সট আকৌ এটা ভিডিঅ'ত আমি লগ হ'ম।